মই দোকানৰ পৰা আহিয়া মাত্ৰ পালোঁ আৰু মাছ ওলাব আছে কুচিয়া মাছ মানে ইমান ডাঙৰ নহয় আৰু একটা মিডিয়াম সাইজৰ অল্প বুঢ়া আঙুলিৰ নিচিনা পিছে ইয়ে মজা এই চেং মাছ কম মই পাইছো যিয়ে নহওক খাবা মস্ত মানে মুষ্টিটা লাগিব এনা নহয় ক হয় 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 আৰু কইলুং যে বৰ্তমান মাছ মাৰিব যাম মানে মইও হাহিয়া ড্ৰেছ হাৰে লেলুং দেখা পাইছে একদম প্লেন ড্ৰেছত আছোঁ আৰু মাছ মাৰিব যাওয়াৰ কাৰণে মই আৰু একটা বেলেগ ড্ৰেছ কৰিব লাগিব মানে আমাৰ যিগো মাছ মাৰা ট্ৰেডিশনেল ড্ৰেছ সেইগো পিন্ধিব লাগিব ড্ৰেছ কো মানে লং পেন্ট টুকুৰিয়া এংকৰা পিন্ধা এইগো হল মাছ মাৰা ট্ৰেডিশনেল ড্ৰেছ আগতে লগগিলানক ফোন কৰি লওঁ তাৰপিছত যাং আৰু ওলাই মাছ কেংকা মাছ পাং কি পাং মাছ কাকৰ বেং যি পাং সব মাৰিম আজি মানে ডেঞ্জাৰ হ'ব ভিডিঅ' হ'ব তো চাই থাক চেছলিকে আৰু কৰিব লাগিব লগগিলানক ফোন হেল্ল' পাইলুং ওলালুংকে ফোন কৰিলে হ'ল মই ফোন কৰোঁ হয়া গেল ফোন কৰা এলা আমাৰ অস্ত্ৰগিলাও ল'ব লাগিব মানে আমি যিগিলা দিয়া মাছ মাৰোঁ সেই অস্ত্ৰগিলা উলিয়াই আৰু মোৰ ফালৰ পৰা যাব এই তিনিটা বস্তু মানে ইগো গম পায়ে আৰু নকওঁ আৰু ইগো মিছামিছি ইগো মোনা যাব আৰু একটা কাঁচি মানে কাঁচি দিয়া টেকিয়া মাছ মাৰিম বেং মাৰিম যি কাকৰ মাৰিম যি পাওঁ আৰু আমাৰ ইফালে মানে পুৰা ৰাগ উঠি আছে চনচনা উঠি আছে যে মাছ মাৰিলে মাৰে কাকৰ মাৰিলে মাৰে কিন্তু বেং নামাৰিবি साला ये दुख का खत्म नहीं होता बे ৰাতি ৰাতি আমচৰ কৰিব আহিব লাগিব এইবাৰ মানে মেলা আম আছে এই দুইটা আছে এই দুইটাকে লৈ আজি পুৰা মাছ মাৰা কিবা কিবি অৱস্থা ওচৰ লৈ মাল লৈ আছে বে থিনুক আৰু এইগো কয় আমাৰ ভাষাত চকৰা কাটা আৰু এই চকৰা কাটা দিয়ে মাছ মাৰিম আৰু বাদুলো লৈ আহিছা বাদুল আৰু একটা বড় ডাং মানে টিং মাৰিব লাগিব তো চাঙাত চাই মানে কি পাওঁ দেখা পাবি চাই থাক ভিডিঅ' কৈছে লিখে মানে প্ৰথম যাত্ৰা লুং আৰু একটা বেং আৰু যাই আছোঁ পুৰা জংঘলের মাঝে দিয়া মানে একদম 100% জংঘল আৰু বাবি ওহো একদম নামা এরিয়া তো যি নহওক একদম জংলে আমি নামিয়া আহিলাম ওলিয়া ইসে আর একটা শিকার মানে আচ্ছা এই অবস্থাত ঘুরি আছো আমি বর্তমান জংলে বেৰা ফাইনেলি মানে আহিয়ে পাইলোঁ আৰু আমি ঘৰত মাহঁতক সোমাইৰ পৰা উঠছে আৰু আমিও বৰ্তমান আহিয়ে পাইলোঁ আৰু মাছ কতখান পাইছোঁ সেইখিনি দেখাম খাবা হেনা পাইছোঁ তো মাছখন আৰু বেং চাফা কৰিব আহিছোঁ দেখ লেগ পিস সেট কৰিম নেকি দে আৰু এটা হয়ে গেল একদম লেগ পিস বানালো এনে কোন ভালো লাগবে দেখলে তো নাকি পছন্দ নয় আস্তে শিখো তেল আছে না আহিছে লাইন আহিছে মানে এক চাফা কৰা এটাই কিবা বেলেগ মাছৰ নিচিনা নহয় মাছি লাগিল কি ডাঙৰ থাকে ভাল কৰি থিলি না জাগে দিয়ে লাগিলে পেট দি দিল